যে এটা মিশন চেঞ্জ এটা প্রোগ্রাম হয়েছে উদ্দেশ্যটা কি এটা হয়েছে কারণ ভোটার্স পার্টি ইন্টারন্যাশনাল আমার উদ্দেশ্যটো হয়েছে বিশ্ব পরিবর্তন মিশন। বিশ্ব পরিবর্তন মিশন মানে বিশ্বটো পরিবর্তন হব লাগে। এইটো গণতান্ত্রিক দেশ হয়, গণতন্ত্র দেশ বুলি কৈ ফেলে গণতান্ত্রিক নাই, সামাজিক ব্যৱস্থা সুৰক্ষা নাই, প্ৰশাসনৰ ব্যৱস্থা সুৰক্ষা নাই। সেইকাৰণে বিভিন্ন যিবিলাক প্ৰেছাৰ আমাৰ নাগৰিকে পাই আছে, তাৰ কাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈছে যে যে বিশ্ব পৰিৱৰ্তন কৰিব লাগে। বিশ্ব পৰিৱৰ্তন কৰিব গ'লে কি তাৰ প্ৰয়োজন আছে। এই বিশ্ব পৰিৱৰ্তন কৰিব গ'লে এইটো বতংকা এটা চৰকাৰ হ'ব লাগে, মধ্যপ্ৰদেশ এটা চৰকাৰ হ'ব লাগে, অৰ্ধবিশ্ব যাক কৈছে অৰ্ধবিত্ত, আৰু বিশ্ব চৰকাৰ হ'ব লাগে। এই মানুহৰ যেনেকৈ 5টা আঙুলি আছে, এই 5টা আঙুলি 5টা চৰকাৰ হ'ব লাগে। এইটো বিশ্ব পৰিৱৰ্তন মিছনৰ মেইন উদ্দেশ্য। আৰু প্ৰত্যেক ভোটাৰ নাগৰিকে যোনটো হিস্সা, যোনটো ভাগ, এইটো ভাগটো আমি পাব লাগে। যেনেকৈ MP MLA প্ৰত্যেক মাহে তেওঁলোকে কাম কৰাৰ বিনিময়ে তেওঁলোকে বেতন ভাত্তা পায়, সেনেকৈ আমি কাম কৰাৰ বিনিময়ে আমি বেতন ভাত্তা পাব লাগে ভোটাৰে, কাৰণ আমি কাম কৰিছোঁ। আমিও 5 বছৰ মূৰে আমি যেতিয়া ভোট দিওঁ, তেতিয়া আমি ভোট দিলে চৰকাৰ গঠন হয়, এই চৰকাৰে পৰিচালনা কৰে। এই চৰকাৰৰ পৰিচালনা কৰি আমাৰো কিবা এটা ভাগ আছে। সেইকাৰণে প্ৰত্যেক নাগৰিকে 8,436 টকা কৰি আমি পাব লাগে প্ৰত্যেক মাহে। এইটো দিল্লী সুপ্ৰিম কোৰ্টে এইটো পাছ কৰি দিছে, কিন্তু যিবিলাক দল সংগঠন আৰু ৰাজনীতি দলবিলাকে এই বস্তুটো বন্ধ কৰি থৈ আছে, যে এতিয়ালৈকে মুকলি কৰি দিয়া নাই। এই থ্ৰুতে আমি আজি ওদালগুৰি জিলাত যোনটো কাৰ্যসূচী লৈছোঁ, এইটো হ'ল আমাৰ 5 বছৰ অৱগত হৈ গৈছে। এতিয়া আমাৰ বডি চেঞ্জ কৰিব লাগে, জিলা কমিটি চেঞ্জ কৰিব লাগে, ব্লক কমিটি চেঞ্জ কৰিব লাগে। তাৰ কাৰণে আমি অধিৱেশন এটা পাতিছোঁ। এই অধিৱেশনৰ মৰ্মে আমাৰ সকলো জিলা, ব্লক আৰু চেণ্ট্ৰেল কমিটি এইবিলাক 8 অক্টোবৰতে আমি ছাবমিট কৰিব লাগে। তাৰমানে প্ৰশাসনৰ হাতত, চৰকাৰৰ হাতত, কোনে আমাৰ কৰ্মীক, কোনে আমাৰ কাৰ্যকৰ্তা, এইবিলাক আমি ছাবমিট কৰিব লাগে। সেই উদ্দেশ্যে আজি বিষ্ণুৰাবাদ আমি বৰ্তমান এই হেৰিটো লৈছোঁ, প্ৰগ্ৰামটো লৈছোঁ। থ্যাংক ইউ, ধন্যবাদ। ওদালগুৰি বিষ্ণুৰাবাদ মিশন ফৰ গ্লোবেল চেঞ্জ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল পৰা এটা প্ৰগ্ৰাম লোৱা হৈছে। একচুৱেলি এইটো বিশ্ব পৰিৱৰ্তন মিছনৰ অধীনত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ অধিৱেশন হয়। এটা দলৰ এটা নিৰ্দিষ্ট মৰ্যাদা থাকে, সেই মৰ্যাদাটো নিৰ্বাচন আয়োগত সন্নিৱিষ্ট থাকে। তো এই অনুসৰি দলৰ যিটো নিৰ্বাচনী প্ৰক্ৰিয়া অহা 8 অক্টোবৰ তাৰিখে সমাপ্ত হ'ব। 8 অক্টোবৰ তাৰিখৰ আগতে আমি জিলা সমিতি, ব্লক সমিতি, চাৰ্কুল ছেক্টৰসমূহকে প্ৰমুখ কৰি আমাৰ ওপৰ সমিতিৰ যিমান লেভেল কমিটি আছে, সেই সমিতিসমূহ আমি পুনৰ্নিৰ্ধাৰণ কৰি পেলাই 8 তাৰিখে নিৰ্বাচন আয়োগক আমি জমা দিব লাগিব। সেইকাৰণে আজি অক্টোবৰ অহাৰ আগমুহূৰ্তত আমাৰ প্ৰতিখন জিলা, প্ৰতিখন ব্লক আৰু চাৰ্কুল ছেক্টৰ সমিতিসমূহে এই প্ৰচিডিউৰটো, যিখিনি নিৰ্বাচনী প্ৰচিডিউৰটো সমাপ্ত কৰিবৰ কাৰণে আজি ইয়াতে ডেলিগেট ছেশ্যন কৰা হৈছে। তো সেই ডেলিগেট ছেশ্যনত মই ভাবোঁ ওদালগুৰি জিলা সমিতিৰ পৰ্যবেক্ষক হিচাপে মোক নিযুক্তি দিয়া হৈছে। সেই নিযুক্তি প্ৰক্ৰিয়াত মই নিজৰ দায়িত্ব আৰু কৰ্তব্য সমাধান কৰি নিৰ্বাচন আয়োগক সঠিক তথ্যটো ছাবমিট কৰি, যাতে অনাগত দিনত যিটো জনপ্ৰতিনিধি আইনৰ অধীনত থাকি এখন সমাজক সুস্থিৰ গণতান্ত্ৰিক মূল্যবোধ আৰু আৰ্থিক গণতন্ত্ৰৰ দিশলৈ লৈ যাব পাৰিম বুলি আজি সেই অধিৱেশনখন আৰম্ভ কৰা হৈছে। আইটোকা 2025 চনত BTC ইলেকশ্যন আছে, তাত আপোনালোকে কেনেকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন BTC নিৰ্বাচনটো, কাৰণ BTCত বড়ো জাতি ভাইসকলৰ যিখিনি স্বাভিমান, আৱেগ, ভাষা, কৃষ্টি, সংস্কৃতিক লৈ যিখিনি আন্দোলন আছিলে, ইয়াতে পৃথক বড়োলেণ্ডৰ আন্দোলনটো তল পৰাৰ নিচিনা আমি দেখি আহিছোঁ। কিন্তু মাত্ৰ BTC ইলেকশ্যনত প্ৰতিনিধিত্ব কৰি পেলাই বৰ্তমান তাৰিখৰ যিখিনি দলবিলাক, সেই দলবিলাকে নিজৰ যিখিনি ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত লাগি পৰিছে। গতিকে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে যেতিয়া ইয়াতে শান্তি চুক্তি হৈছিল, যে ৰিজনেল শান্তি চুক্তি হৈছিল, আমি ৱেলকাম জনাইছিলোঁ। তেনেকেই মই ভাবোঁ ইয়াৰ ৰিজনেল কমিটিবিলাকে পৃথক বড়োলেণ্ডৰ কাৰণে মুভমেণ্টটোক পূৰা কি কৰি পেলাই
লৈ গৈ পেলাই এই 2025 চনৰ নিৰ্বাচনটো এই মমেণ্টটোত লৈ যাওক বুলি ভাবোঁ পৰাপক্ষত ভোটাৰ্ছ পাৰ্টীয়ে ইয়াৰ প্ৰতিদ্বন্দ্বিতা নিশ্চয় আগবঢ়াব কিন্তু আমাৰ বিষয়বস্তুবিলাক হৈছে এওঁলোকৰ বিষয়বস্তুৰ লগত নিমিলে কাৰণ স্বজাতিৰ আত্মসুৰক্ষাৰ কাৰণেই মাত্ৰ ভোটাৰ্ছ পাৰ্টি নালাগে ইয়াত নানান জাতি জনগোষ্ঠীৰে ভৰা এখন সমৃদ্ধিশালী BTC আমি বিচাৰোঁ গতিকে দেখা যাওক সেই সময়ে ক'ব নিশ্চয় দলৰ ফালৰ পৰা আমাৰ কেণ্ডিডেট নিশ্চয় থাকিব